Hello everyone, welcome back to my channel. সকলোকে আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি যেহেতু সৰস্বতী পূজা গতিকে আমি দুয়ো যাওঁ এফালে বাকি আমি হৰুতে পঢ়া স্কুললৈ যাওঁ আমি মানে একদম এলপি স্কুল পঢ়িছিলো যে তালে যাওঁ বেলেগলৈ যাবলৈ আজি যেহেতু বন্ধ সেইটো কাৰণে আৰু মোৰ আপোন গাঁওখনি আৰু আমি দুই বাই ভনী মই একদম টুকুলা লৈ লৈছো মই নাই লোৱা ভাল আমি এতিয়া গৈ আছোঁ বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা একেবাৰে ওচৰতে সেইটো কাৰণে খোজকাঢ়ি গৈ আছোঁ আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'টো কিবা ক কি ক'ম আৰু লাইক শ্বেয়াৰ কমেণ্ট চব কৰি দিব একদম ইও ভিডিঅ' বনায় তো আপোনালোকে ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শিখা মাইনা নেও বুলি আছে তো সোনকালে গৈ এতিয়া শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ভিডিঅ'টো একদম চাই থাকিব আমি একদম সৰুতে যোনখন স্কুলত পঢ়িছিলোঁ তালৈ গৈ আছোঁ দেখাম আপোনালোকক সেইকাৰণে মই আজি নেদেখাওঁ আৰু এই দেখাই দিব এই স্কুলখন আমি পঢ়া আমাৰ স্মৃতিবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম একদম সৰুতে কি কৰিছিলোঁ ক'ত কি কৰি আছিলোঁ উৎপাতবোৰ সেইবোৰ দেখাই দিম বাৰু শুনা মই সন্দেশ খাই এবাৰ এডোখৰ পূৰা বমি কৰিছিলোঁ মই নাজানো বাৰু আৰু আগতে এই সৰুতে এই মানে মাকে পইচা 2 টকা নিদিলে স্কুল সদায় কান্দিব স্কুল অহা টাইমত মাৰ কৈ দিলোঁ মাৰ খাই তো আমি পাই গ'লোঁ স্কুল দেখাই দে এয়া চাওক আমাৰ এইখন স্কুল পাই গ'লোহি ইয়াতে আমি জোলনা জুলিছোঁ ঢেংকিখন ভাঙি থাকিলে পাছত দেখাবি ৰ সেইখন হৈছে অংগনবাদী স্কুল তাতে পঢ়িছিলোঁ আমি হাই মুহি এইজনী আমাৰ ৰাইচেং এফালে চোৱা হাই কৈ দিয়া এইজনী হৈছে মোৰ বা ছোৱালী তই জ্বলাকে যা আকৌ মাৰিবানে উঠিবলৈ ব'লা গৈছে দেই হয় নেকি অ' মুনু মেখেলা চাদৰ নিপিন্ধিলা যে হাই মাই নেম ইজ গুণগুণ কৈ দে মোবাইলৰ পোক আগতে আমি জীয়ৰী থাকোঁতে একদম মানে সদায় মানে সৰস্বতী পূজা পূৰা একদম গভীৰ প্ৰিপেৰেশ্যন হৈ থাকে পূৰা ৰাতিপুৱা তুলি কাৰ্ল কৰি এখনমান ফটো এড কৰি দিবি আমি যেতিয়া জীয়ৰী আছিলোঁ আগৰ ফটো তাৰপিছত ওলাই মেলি আমি গোটেই মানে ছোৱালীখিনি আমি একেলগত ওলাই মেলি একদম যাওঁ ধুনীয়াকৈ ফুৰিবলৈ ভাল লাগিছিলে সেইবোৰ কিন্তু এতিয়া আৰু নাই নহয় যাব পাৰিলোঁ হয় কিন্তু বন্ধ যে সেইটো কাৰণে যোৱা নাই আৰু স্কুললৈ আহিলোঁ যিহেতু ওচৰতে আছে স্কুলখন আৰু এয়া চাওক এইখন হৈছে ঢেংকি এফালে এজনী সিফালে এজনী বহি আমি আগতে ইয়াত খেলিছিলোঁ কিন্তু এতিয়া নাই এই জোনলাকেইখনো ছিগি থাকিলে অকল ষ্টেণ্ডকেইটাহে লাগি আছে এই দেখিছে ষ্টেণ্ডকেইটা জোলনা নাই এইখন কি হৈছে চুচুৰাখন আছে বুলি কওঁ আমি চুচুৰা বুলি কওঁ নাজানো আৰু এইবিলাক বহিবলৈ অংগনবাদী স্কুলখন দেখাই দিবি বহুত ধুনীয়া হয় আমাৰ চবতকৈ সেইখন আমাৰ অংগনবাদী স্কুল একদম মানে সৰুতে হাই স্কুলখন আমি এইখন চানা Daddy?
এইফালে আছে নহয় দিবলৈ পাত দিলো সেই চানা চানা আপেল লৈ ল তই ভিডিঅ' কৰি থাক পালোঁ নহয় পালোঁ আপেল নহয় এইটো বগৰী হয় অঁ দিয়া দিয়া শুই খাব পাৰি ন চানা প্ৰসাদ পাই গ'লোঁ কি পতাকাখন দেখা যায় অঁ যিহেতু আজি গণতন্ত্ৰ দিৱস চ' ইয়াৰ পতাকা উত্তোলন ছাগলীয়ে কৰি আছে ছাগলী চানা প্ৰসাদ পাই গ'লোঁ আমি এতিয়া আমি বহি লৈ খাম আৰু হাই বৰ ধুনীয়া ধুনীয়া ছোৱালী কি নাম তোমালোকৰ কি নাম মোৰ নাম মালবিকা গাতে তোমাৰ নাম মেনকা তাৰা তোমাৰ নাম লক্ষীপতি বিলি তোমাৰ নাম জ্যোতিকা কলি বৰ ধুনীয়া লাগিছে অঁ মেখেলা চাদৰ কোনে পিন্ধাই দিলে পেহী বাই আমাৰ মায়ে অঁ চাকি জ্বলালা নে চাকি জ্বলালা ব্লাউজ দিছা আকৌ এটা সেউজীয়া ব্লাউজটো মোৰ আছিলে যে এনেকুৱা এটা আৰু চাওক বগৰী আপেল কল চানা নাৰিকল অঁ ভণ্টি এইফালে আহা এইফালে গামোচা পৰিলে গামোচা এক লাইনকৈ থিয় হৈ চোৱা ইমান ধুনীয়া লাগিছে তোমালোকৰ কি নাম তোমালোকৰ নমস্কাৰ মোৰ নাম সীমানা বৰ্মন এৰা মা খালাং কথা নমস্কাৰ মোৰ নাম সীমানা নাগৰ গাছিল এইটো মজা হৈ নমস্কাৰ মোৰ নাম সীমানা ৰাকিয়া চাদৰ মেখেলা কোনে পিন্ধাইলে মোৰ ধুনীয়া লাগিছে দেই কাৰ চাদৰ মেখেলা মা নে মোৰে হয় তোমাৰ হয় খাৰুখিনি ক'ত থাকা অঁ আহিলা ক'ত থাকা তোমালোকে এইফালে কোন ক্লাছত ক্লাছ 5 অঁ কোন স্কুলত পঢ়া হ'ব জানো অঁ হ'ব নি স্কুল নাই যোৱা ধুনীয়া লাগিছে থেংক ইউ বুলি কৈ দিয়া থ্যাংক ইউ বাই 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 আমাৰ মিছ ছায়াৰণী নেওক ঐ এবাৰ যা নাচি দে এবাগে কি বুলিনো নাচ। নাচিব গান এটাতো বাজিব লাগিব এনেই নাচিব এনে প'ষ্ট এটা দি দিয়া মইনা তাই আজি নাচিবলৈ একদম ধুনীয়াকৈ সাজি কাচি আহিছে মোৰ নামটো কৈ দিয়া ধুনীয়াকৈ নমস্কাৰ দি কিনে নমস্কাৰ মোৰ নাম শ্ৰীমতী চাইৰাণী নেওগ মই বহুত ধুনীয়া নাচো কৈ দিয়া আকৌ মই নাচি ভাল পাওঁ বুলি কৈ দিয়া ঐ নাচি ভাল পাওঁ বুলি ক নাচি ভাল পাওঁ পাওঁ মই নাচি ভাল পাওঁ বুলি কোৱা মই নাচি ভাল পাওঁ কি নাচি ভাল পোৱা কেতিয়াবা সময় সুযোগ মিলিলে দেখাই দিম দেই তোমাৰ নাচটো বাইদেউ এই বাইদেউ আমাৰ মেউগৰ ঘৰ একদম সুন্দৰী বাইদেউ সুন্দৰী আৰু নাচনী বাইদেউ দূৰৰ পৰা এপাকে ঘূৰি দে এফালে অঁ সৰস্বতী পূজাৰ একচুৱেলি মানে খিচিৰিটো গাইছ প্ৰসাদ চসাদ দি থৈ গুচি গৈছিলোঁ ঘৰলৈ তো মই কি কৈ আছিলোঁ মানে সৰস্বতী পূজা উইদাউট খিচিৰি পূজা ही नहीं लगती लेकिन अभी क्या करूं আমি ভাবিছিলোঁ খিচিৰি চিচিৰি দিব খিচিৰি খাই যাম আৰু বুলি কিন্তু নিদিলে খিচিৰি সেইটো আমাৰ কাৰণে আইচেঙো শুই গ'ল এতিয়া আমি প্ৰসাদ চসাদ খাই অলপ ফটোশ্বুট কৰিলোঁ কৰি মেলি এতিয়া যাওঁ আৰু ঘৰতে খিচিৰি বনাই খাওঁগৈ আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ৰ'বা, আৰু কেইটামান কথা কৈ দিওঁ মানে অঁ এইফালে হেৰি এইফালে বগা দেখিব ইচ ৰাম। আজি আমাৰ দিনটো এনেকেই গ'ল আৰু কিন্তু সঁচাকৈ ভালেই মানে লাগিলে। বেলেগ আন দিনতকৈ আজি অলপ বেলেগ লাগিলে আৰু ভাল লাগিলে মানে বহুত দিনৰ মূৰত এনেকৈ আমাৰ স্কুললৈ আহিলোঁ আগতে স্কুলখন এনেকৈ পাৰ হৈ যাওঁ কিন্তু নোসোমাওঁ আজি মানে আমি নিজে পঢ়া সৰুৰ পৰা মানে সৰস্বতী মাক পূজা কৰি পিনে আজি আকৌ সৰু সৰস্বতীক পূজা কৰিব আহিলোঁ বহুত বেছি ভাল লাগিলে তো স্কুলখনলৈ আহি ভাল লাগিলে আপোনালোকেও যাবচোন এনেকৈ নিজৰ নিজৰ আগতে পঢ়া একদম সৰুতে পঢ়া স্কুলত পূজা এনেই খাবলৈ নগ'লে এনেই চাবলৈ পৰিৱেশটো আগৰ স্মৃতিবোৰ মনলৈ ঘূৰি আহিব তেতিয়া ভাল লাগিব অ'কে আমাৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব এয়া আমাৰ নিচাও আমাৰ হোটেল এইফালে হাই বুলি কৈ দে